ভাবক যে এজন মহাপুৰুষ, যিজন মহাপুৰুষে আজিৰ পৰা 500-600 বছৰ আগতে কিছুমান সৃষ্টি কৰিছিল। লাগে ভাল কাম কৰা মানুহজনে যিমান পুণ্য অৰ্জন কৰে, সেই ভাল কাম কৰা মানুহজনৰ আলোচনা কৰাজনেও সিমানে পুণ্য অৰ্জন কৰে। জনতা যুৱক সংঘই আয়োজন কৰা এই দুৰ্গা পূজাখনে শ্ৰেষ্ঠ দুৰ্গা পূজাৰ, জিলাৰ ভিতৰত শ্ৰেষ্ঠ দুৰ্গা পূজাৰ সন্মান লাভ কৰিছিল যোৱা বছৰ। প্ৰত্যেকখন পূজা সমিতিয়ে যিকোনো পূজাই হওক, আমাৰ যিটো সংস্কৃতি আছে এই সংস্কৃতিক আগবঢ়াই লৈ যাব লাগে। বেয়া কাম কৰা মানুহে যিমান পাপ অৰ্জন কৰে, সেই বেয়া কাম কৰা মানুহজনৰ আলোচনা কৰা মানুহজনেও সিমানে পাপ অৰ্জন কৰে। আটাইসকলে অনুৰোধ জনাইছো। আৰু দাদাক এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মাইক্ৰফোনটো আগবঢ়াই দিছো। গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুৰ। প্ৰাণৰ শিল্পী, প্ৰতিঘৰ অসমীয়াৰ আপোন শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ মৃত্যুৰাজি 13 দিনত বৰগাছাৰ এই মঞ্চৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছো। সময়ত ইয়াত উপস্থিত হৈ আচলতে প্ৰথমতে মোৰ বহুত দুখ লাগিছে, কাৰণ আজিৰ পৰা জুবিন গাৰ্গ আৰু মই মনে মনে ভাবি আছিলো যে অভিজিতক কৈ জুবিন গাৰ্গৰ লগত মই আগতে বহুত কাৰ্যসূচী কৰিছো। মই যেতিয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত আছিলো, মই বোলে এবাৰ মই ব্যক্তিগতভাৱে লগ পাম। যোৱা 21 তাৰিখেও এটা লগ পোৱাৰ কাৰণে আমি এটা প্লেনিং কৰিছিলো, কিন্তু মাজতে আমাৰ এই প্ৰাণৰ শিল্পী, আমাৰ বন্ধুস্বৰূপ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আৰু আবৃত হৈ অহা এই দুৰ্গা পূজাখন এখন বিশেষ দুৰ্গা পূজাৰ ৰূপে নলবাৰীত স্বীকৃতি লাভ কৰিছে। ইয়াত মানে আহি যোৱা বছৰো মই আহিছো, যোৱা বছৰ মই অন্য এটা কাৰ্যসূচীলৈ আহিছিলো, আপোনালোকৰ লগত কথা পতা নহ'ল। কিন্তু ইয়াত আহি বা আগতে মই এইফালে যদি কেতিয়াবা কিবা ব্যক্তিগত কাৰ্যসূচীত আহোঁ, মন্দিৰটো দেখিলে খুব ভাল লাগে। যোৱাবাৰ প্ৰথম মই মন্দিৰটোত সোমাইছো মাৰ কৃপাত, যে বহুতখিনি সময় আছো ৰাতিপুৱাৰ ভাগত, আৰু ইমান ভাল লাগিল। আৰু মাৰ আশীৰ্বাদত আজি আহি পেলাই আপোনালোকৰ লগত কথা পতাৰ এটা সুযোগ পালো শাৰদ উৎসৱ বুলি। আৰু এই শাৰদ উৎসৱত আমাৰ বৰগাছাৰ জনতা যুৱক সংঘই আয়োজন কৰা এই দুৰ্গা পূজাখনে শ্ৰেষ্ঠ দুৰ্গা পূজাৰ, জিলাৰ ভিতৰত শ্ৰেষ্ঠ দুৰ্গা পূজাৰ সন্মান লাভ কৰিছিল যোৱা বছৰ। মানে এনেকুৱা নহয় যে ইয়াত লাইট লগাই দিছে কাৰণে বা মন্দিৰটোৰ ৰং বহুত ধুনীয়া কাৰণে পাইছে, এইটো কথা নহয়। ইয়াত যিটো ডিচিপ্লিন, এইবিলাক বস্তুৱে আমাৰ যিটো অৰিজিন যিটো কথা, আধ্যাত্মিকতাৰ কথা, এই কথাটোক কেতিয়াবা নহয় কেতিয়াবা অকণমান আঘাত হনা যেন আমাৰ অনুভৱ হয়। সেইকাৰণে আমি আহ্বান জনাব বিচাৰিছো বোলো যে এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু, আৰু আমাৰ হিন্দু সমাজত আমি নানান দেৱ দেৱীক পূজা কৰোঁ, আমাৰ নানান ধাৰা আছে, আৰু প্ৰত্যেকটো ধাৰাকে প্ৰত্যেকজন হিন্দু ধৰ্মাৱলম্বী লোকে সন্মান কৰিব লাগে, সন্মান প্ৰদৰ্শন কৰিব লাগে বুলি মই ভাবো। আৰু প্ৰতিটো অনুষ্ঠানত আমি কিছু অন্য দ্ৰব্যৰ আসক্তিত গৈ পেলাই বেলেগ এটা উৎসাহ উদ্দীপনা প্ৰদৰ্শন কৰাৰ চেষ্টা কৰোঁ, এইটো নকৰি আমি আধ্যাত্মিকতাত বিলীন হোৱাৰ চেষ্টা কৰিব লাগে। আজিৰ এই নৱমীৰ পবিত্ৰ মুহূৰ্ত মই আপোনালোকৰ জন্মোৎসৱৰ এইখিনি সময়, আৰু এই ধাৰাত বিশ্বাসীসকলে একে সময়তে শংকৰদেৱৰ জন্ম উৎসৱ উলহ মালহেৰে পালন কৰিছে। আৰু আপোনালোকে ভাবক যে এজন মহাপুৰুষ, যিজন মহাপুৰুষে আজিৰ পৰা 500-600 বছৰ আগতে কিছুমান সৃষ্টি কৰিছিল, আৰু যি সৃষ্টিয়ে অসমীয়া জাতিক সদায় গৌৰৱান্বিত কৰি আহিছে। তেখেতে সৃষ্টি কৰা অংকীয়া নাট বা অংকীয়া ভাওনাৰ কথা আমি ক'ব পাৰোঁ, বৰগীতৰ কথা ক'ব পাৰোঁ, আৰু নামৰ কথা আমি ক'ব পাৰোঁ। এই নাম উজনিৰ পৰা নামনিলৈ বিভিন্ন ধৰণৰ নামৰ প্ৰচলন আছে। আমাৰ এই কামৰূপ অঞ্চলত দৰং, কামৰূপ, আমাৰ নলবাৰীক মই কামৰূপ বুলিয়ে কৈছোঁ,
এই অঞ্চলত আমাৰ নাগাৰা নাম যেনেকে এতিয়া আমাৰ আজি বাঠিকা আহিছে দলটিলৈ নাগাৰা নাম দুটা ডাঙৰ নাগাৰা থাকে তাল থাকে এই যিটো কামৰূপীয়া মানে আমাৰ নাগাৰা নাম এইটো অন্য অঞ্চলত পাবলৈ নাই আপোনালোকে যদি বজালী হাউলিৰ ফালে যায় তেতিয়াহ'লে তাতে বীৰ নাম পায় বীৰ নামটো ইমান এনাৰ্জেটিক যে তাতে সেই নাম আপোনালোকে থিয় হৈ পেলাই গায় আৰু তাত দলটোত বহুত মানুহ থাকে দেখিছে নিশ্চয় ইয়াতো বীৰ নাম হৈছে বীৰ নাম আপোনালোকে বজালী অঞ্চলত বিশেষভাৱে পাব ইয়াতো আহিছে আমাৰ বৰপেটা সত্ৰত থিয় নাম থাকে থিয় নামৰ আকৌ হেৰিটো বেলেগ তেনেকে উজনি অসমৰ ফালে দিহা নাম থাকে কিন্তু যিবিলাক নামেই নহওক থাকে আৰু এই ক্ষেত্ৰত পূজা কৰা সকলো মানুহে বৰ সাৱধান আৰু তাৰ লগতে এই পূজা সমিতিসমূহে এইখিনি সময় আমাৰ পূজা চলিব এতিয়া ধৰক এতিয়া আমি দুৰ্গা পূজা আমাৰ অহাকালি আমি যেতিয়া দেৱীক বিদায় দিম আমাৰ দুৰ্গা পূজাৰ সমাপ্তিৰ লগে লগে তাৰ মাত্ৰ কিছুদিন পিছত আমি লক্ষ্মী পূজা আমি কৰিম তাৰপিছত আমাৰ কালী পূজা আছে এনেকে আমাৰ লাহে লাহে ৰাস পূজা আমি ৰাসক পূজা বুলিয়ে কওঁ এনেকে আমাৰ পূজা চলি থাকিব প্ৰত্যেকটো পূজাত আধ্যাত্মিকতাৰ দিশটো যথেষ্ট গুৰুত্ব দিব লাগে ধৰ্মৰ কথাটো কেতিয়াও ধেমালি কৰিব নালাগে যিটো মই ভাবো বিশ্বাস কৰোঁ আৰু তাৰ লগত প্ৰত্যেকখন পূজা সমিতিয়ে যিকোনো পূজাই হওক আমাৰ যিটো সংস্কৃতি আছে এই সংস্কৃতিক আগবঢ়াই লৈ যাব লাগে তাৰ ভিতৰত এটাটো নাম হ'লে ওজাপালি আছে আমাৰ কামৰূপীয়া ঢুলীয়া সংস্কৃতি আছে এইবিলাক সংস্কৃতিকো আমি সুযোগ প্ৰদান কৰিব লাগে যে আমাৰ নতুন চামক পৰিচয় কৰাই দিব লাগে আৰু ইয়াৰ জৰিয়তে ধৰ্মীয় আখ্যানবিলাক আমি চবে শুনিব লাগে ছোৱালীখিনিক নাটক শিকাইছে আৰু নলবাৰীলৈকে লৈ গৈ নলবাৰী জিলা পুথিভঁৰালত নাটক কৰাইছে এই কথাটোৰ কাৰণে মই ভাবো যে ৰাইজসকলে আচলতে তেখেতসকলৰ কাৰণে এটা হাত চাপৰি বজাব লাগে মই আপোনালোকক এটা হাত চাপৰি বজাবৰ কাৰণে অনুৰোধ জনাইছো বৰগাছা জনতা যুৱক সংঘৰ এনেকুৱা প্ৰচেষ্টাবিলাক অব্যাহত থাকক আমি সমাজখনে একগোট হৈ আগবাঢ়ি থাকো আৰু এনেকে হাতত হাত ধৰি আমি ভাল কামবিলাক কৰিব লাগে ভাল কাম কৰা মানুহজনে যিমান পুণ্য অৰ্জন কৰে সেই ভাল কাম কৰা মানুহজনৰ আলোচনা কৰাজনেও সিমানে পুণ্য অৰ্জন কৰে আৰু ঠিক তেনেকে এজন বেয়া কাম কৰা মানুহে যিমান পাপ অৰ্জন কৰে সেই বেয়া কাম কৰা মানুহজনৰ আলোচনা কৰা মানুহজনেও সিমানে পাপ অৰ্জন কৰে আটাইকে শাৰদীয় সম্ভাষণ জনাই এই নামৰ কাৰ্যসূচীটিৰ উদ্বোধন হোৱা বুলি ঘোষণা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ